এবলি বিহুত এটু গান যেতিয়া বাজিব ডেকা বুঢ়া জীয়াৰী লাহি কঁকাল ভাঙিব। এবলি বিহুত এটু গান যেতিয়া বাজিব টাউনত থকা ছোৱালীবোৰ গাঁৱলে ঢাপলি মেলিব। গাঁৱলে ঢাপলি মেলিলে ৰাতি বিহু নাচিব। ৰাতি বিহু নাচিলে যদি কিবা কিবি ঘটি যায় কোনে ৰিক্স ল'ব? সেইবুলি কিন্তু ৰকি ভাইটিক বেয়া পালে নহ'ব। সেইবুলি কিন্তু বিকি ভাইটিক বেয়া পালে নহ'ব। তুৰুক তুৰুক বিকলিয়ে মুঠে বুলি নকবি না দৰ পানী না খাং। ৰোৱা তোলা নাজানো নকৰোঁ খেতি গাঁৱৰ ডেকা লৈ নাযাং। ফক ফক ওলাবি গাড়ী মটৰত উঠিবি PMG চৰক যোজনা। গাঁৱে ভূঞে পকা নহ'ল আলি পদূলি জাননে নাই তই এতিয়া। ইমানতো যদি বোকা পানী লাগে জানে মইনা দোকানৰ পৰা আনি দিম কিনি ৱাশ্বিং পাউডাৰ নিৰ্মা। ৱাশ্বিং পাউডাৰ নিৰ্মা ৱাশ্বিং পাউডাৰ নিৰ্মা। যিমান বোকা পানী লাগিলে আমাৰ গাঁওখনৰ সমান কিন্তু ক'তো বিচাৰি নাপায় দেই। সঁচাকে দেই দোস্তি একদম ঠিক কথা কৈছ। বোকা পানী লাগিলেতো ৱাশ্বিং পাউডাৰ আছে আৰু। গুড মৰ্নিং। ধন্তি তই আজি আহিছ, বেমাৰ পিছে ভাল পালি নাই? আৰু দৰ্খাস্ত লিখি আনিছ নাই পিছে তই? ছাৰ মই দৰ্খাস্তখন লিখি থৈছিলোঁ, আনিবলৈ পাহৰি থাকিলোঁ নহয় ছাৰ। এতিয়া মই মুখেৰে কৈ দিলে হ'ব নাই বাৰু? পাহৰি থাকিলি যদি এতিয়া মুখেৰে ক আৰু। শ্ৰদ্ধাৰ ছাৰ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, বিনীত সন্মানপূৰ্বক নিবেদন। এই যে মই কালি স্কুল আহিব নোৱাৰাৰ কাৰণটো হৈছে, পৰহি মই স্কুলৰ পৰা ঘৰলৈ গৈ প্ৰথমে ভাত খালোঁ। ভাত খোৱাৰ 10 মিনিটমানৰ পাছত টেঙা আম 5টামান বি জলকীয়াৰ সৈতে সানি চকলিয়াই খালোঁ। তাৰ 10 মিনিটমানৰ পাছত আকৌ চাহৰ লগত 30টামান পকৰি খালোঁ। তাৰ আধা ঘণ্টামানৰ পাছত মোৰ পেটটো কামুৰিবলৈ ধৰিলে আৰু পাতল পায়খানা কৰিব ধৰিলোঁ। এবাৰ দুবাৰ নহয় একেৰাহে 10 বাৰমান কৰিলোঁ। গধূলি দেউতাই টেবলেট আনি দিলে। টেবলেট খাই অলপ ভাল পাইছিলোঁ। ৰাতি আকৌ মায়ে গাহৰি মাংস বনালে। মাংস দি আকৌ একাহীমান ভাত খালোঁ। অলপ দেৰি পাছত পেন খুলিব নোৱাৰাই হ'লোঁ। পেনে চেনে যাবলৈ ধৰিলে। এনেকৈয়ে গোটেই ৰাতি কৰি কৰি এটাও পেন নাইকিয়া হ'ল। শেষত গৈ ইউনিফৰ্মৰ পেণ্টটো পিন্ধিব লগা হ'ল। ভাবিছিলোঁ ৰাতিপুৱা এইটো পেণ্ট পিন্ধিয়ে স্কুল যাম। ৰাতিপুৱা স্কুল আহিব ওলাওঁতে মায়ে ভাত খাবলৈ মতাত আগদিনা গাহৰি মাংস এবাতিৰ সৈতে ভাত খাই স্কুল আহিব লওঁতে আকৌ পেনতে গ'ল। গতিকে ছাৰ মই সেইটো কাৰণতে কালি স্কুল আহিব নোৱাৰিলোঁ। ছাৰৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা, মোক যেন কালি স্কুল ক্ষতি কৰাৰ কাৰণে ক্ষমা কৰি দিয়ে। হৰি এখন তই কি দৰ্খাস্ত শুনালি হয় ধন্তি? মানুহে পালে বোলে ইমানকে খাব নালাগে নহয়। এতিয়া তই ইমানকে খালি, কষ্টটো কাৰ হ'ল? তোৰহে হ'ল কষ্টটো। সেইকাৰণে মানুহে পালে ইমানকে খাব নালাগে, কম কমকে খাবি আজিৰ পৰা, বুজিছ? বাৰু হ'ব দে বাৰু এতিয়া এইবোৰ। বাৰু এতিয়া ধন্তি দৰ্খাস্তখন শুনোতে আধা আধি সময় গ'লেই নহয়। এতিয়া হাতত বেছি সময় নাইয়ে নহয়। এতিয়া মই ৰকিকে প্ৰশ্ন এটা সুধোঁ। ছাৰ সোধক। ৰকি তই কচোন, তই ডাঙৰ হ'লে কি হ'ম বুলি ভাবিছ বাৰু? ছাৰ মই ডাঙৰ হ'লে কোলা কোট পিন্ধা উকিল হ'ম বুলি ভাবিছোঁ। বাৰু ভাল কথা। এতিয়া তই প্ৰশ্নটো কচোন, তই যেনিবা এটা আপেল এজন মানুহক দিব লগা হ'ল, তই উকিলে কোৱাৰ দৰে তই এই কথাখিনি মোক কচোন বাৰু। ছাৰ ঠিক আছে কৈছোঁ ৰ'ব। অবজেকশ্যন মাই লৰ্ড, মই মিষ্টাৰ ৰকি বৰুৱাই আজি 30 জুন 2021 তাৰিখ বুধবাৰৰ এই দুপৰীয়া আমাৰ শ্ৰদ্ধাৰ ছাৰ আৰু মোৰ পিছফালে বহি থকা চিংকি আৰু ধন্তিক সাক্ষী হিচাপে লৈ মই এই ৰঙা ৰঙৰ আপেলটো বিকিৰ হাতত অৰ্পণ কৰিছোঁ। আজিৰ পৰা এই ৰঙা ৰঙৰ আপেলটোৰ বাকলি গুটি আনকেইটা ঠাৰিডালৰ ওপৰতো মোৰ কোনো ধৰণৰ অধিকাৰ নাই। আজিৰ পৰা এই সকলোবোৰ অধিকাৰ বিকিয়ে লাভ কৰিছে। এতিয়া বিকিৰ ইচ্ছা অনুযায়ী আপেলটো বিকিয়ে দাঁতেৰে কামুৰি খাই বা ক'ৰবাত পেলাই দিয়ে বা ফ্ৰিজত ভৰাই থয়, সেয়া সম্পূৰ্ণ বিকিৰ ইচ্ছাৰ ওপৰত নিৰ্ধাৰিত হ'ব। এতিয়াৰ পৰা এই আপেলটো বিকিৰ হ'ল। ধন্যবাদ। হৰি ৰকি, তই এইবোৰ কি কথা কৈছ? মানুহ মাৰি দিবি দেই তহঁতি। হ'ব বাৰু দে, বেল বাজিলেই, ইমানতে আৰু ক্লাছটো শেষ কৰিছোঁ। ছাৰ সামক তেনেহ'লে বন্ধুসকল, আজিলৈ আমাৰ ভিডিঅ'টো শেষ কৰোঁ আমি। যদিহে ভাল পালে আমাৰ উত্তৰকেইটা শুনি তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।